हेलो ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই আছা তোমালোকৰ মৰমৰ আৰআৰ এডুকেশ্যন চেনেল। আজি আমি আলোচনা কৰিবলৈ লৈছো 11 আগষ্টত হৈ যোৱাকালি হৈ যোৱা নৱোদয় এন্ট্ৰেন্স পৰীক্ষাৰ প্ৰশ্ন কাকতৰ সম্পূৰ্ণ সমাধান অৰ্থাৎ এনসাৰ কে আমি কৈ যাম। তোমালোকৰ ইটো মিলাই চাবা। 1 নম্বৰ কোৱেশ্চন, এই চিত্ৰটো কোনটোত অমিল আছে? এই আর শুদ্ধ উত্তরটা হবো এ। 2 নম্বরত হবো ডি, যেহেতু এটু এনেকে আছে, এটু এনেকে আছে। 3 নম্বর উত্তর হবো সি। 3 নম্বরত সি হবো। আর 4 নম্বরত হবো সি। 5 নম্বরত হবো সি। 6 নম্বরত ডি হব। 7 নম্বরত হব সি। 8 নম্বৰ সি। তো মিলাই চাব লাগে। এটো লগত এটো মিলালে এটো কি হব? সম্পূৰ্ণ হব। তাৰ পিছত এটো হব, এই 10 নম্বৰত হব সি। এটো লগত এটো মিলালে এটো খাপ খাব। 11 নম্বৰ হব ডি। 12 নম্বৰ বি। 13 নম্বৰত হব এটো দুটা হৈছে, তিনিটা হৈছে, এটো উলটি হৈছে, গতিকে এটো হব ডি। এটোত হব মাজতো উপৰত যাব, এটো হব এটো বি। এটো হব সি। এটোত হব 15 নম্বৰত সি। 16 নম্বৰত হব বি। 16 নম্বৰত বি হব। 17 নম্বৰটো হব বি। 18 নম্বৰত হব এ। 19 নম্বৰত শুদ্ধ উত্তৰটো হব সি। 20 নম্বৰত হব এটো হব সি। 20 নম্বৰত 21ত হব সি। 22ত হব বি। 23 নম্বৰত হব বি। আৰু 24ত হব শুদ্ধ উত্তৰ হব ডি। এটা হৈছে দাপন। দাপনত এটো শুদ্ধ উত্তৰটো হব ডি। 26ত শুদ্ধ উত্তৰ হব এ। 27ত শুদ্ধ উত্তৰ হব সি। 28ত হব এ। 29ত হব সি। 30ত হব এ। 31ত হব বি। 32ত হব সি। 33ত হব এ। 34ত হব বি। এ 34ত এ হব। 35ত হব বি। 36ত হব এ। 36ত এ হব। 37ত এটো কোনটোত, এই ছবিটো কোনটোত আছে? এ নম্বৰত আছে। তো এটো এ নম্বৰত আছে। এইটো এ নম্বৰত আছে। এটো আছে সি নম্বৰত। সি নম্বৰত আছে 40 নম্বৰ। তো এটা আমাৰ এটো হব বি নম্বৰ 41 নম্বৰ। 42 নম্বৰ হব ডি। 43 নম্বৰটো হব বি। আৰু 44 নম্বৰটো হব
ডি আৰু 45 নম্বৰটো হ'ব চি আৰু 46 নম্বৰটো হ'ব চি আৰু 47 নম্বৰটো হ'ব চি 48 বি আৰু 49 নম্বৰটো হ'ব ডি 50 নম্বৰটো হ'ব চি আৰু 51 হ'ব চি তো হ'ব এ 52 এটো হ'ব বি তো হ'ব চি 52 আৰু এটো হ'ব বি নম্বৰ এটো হ'ব বি এটো হ'ব 70 বি হ'ব এটো হ'ব চি আৰু এই এটো হ'ব কি চি টুত হ'ব ডি এটো হ'ব চি শীত গ্ৰীষ্ম আৰু শীতৰ মাজত শৰৎ ঋতু আহে তো 62 নম্বৰ হ'ব এ 63 নম্বৰটো হ'ব পৰ্যাপ্ত পৰিমাণে ৰ'দ নাপায় বি 64 নম্বৰ হ'ব খাদ্য একত্ৰিত কৰা আৰু 65 নম্বৰটো হ'ব ঢাকি ৰখা চি উৎসাহিত শব্দৰ অৰ্থ হৈছে খুবেই সুখী উৎসাহিত তাৰপিছত দীপক আৰু তাৰ খুৰাকৰ ছোৱালীয়ে বনভোজৰ আনন্দ লৈছিল আৰু এইটো হ'ব দীপকে নিজৰ খুৰাক আৰু খুৰাকৰ ছোৱালীৰ সৈতে গৈছিল বনভোজলৈ বনভোজস্থলী আছিল গাঁৱত আৰু 70 নম্বৰ আছে খুৰাকৰ দেখুৱাই কেনেকৈ দেখুৱালে দীপকক দেখুৱালে কেনেকৈ ধান খেতি কৰে আৰু এইটো এটা এবিধ খেল চি নম্বৰ ৰছী টনা হ'ল ৰছী টনাত আমি ৰছী টানো শেষ অংশত দলৰ পৰা সদস্যজন চি অধিক শক্তিশালী দলটো যিটো হাৰে এইটো হৈছে বি নম্বৰ তেওঁলোক হাৰি যায় তেওঁলোকক দ্বিতীয় সুযোগ দিয়া হয় সংগঠিত শব্দৰ অৰ্থ হৈছে সংগঠিত একেলগে এ আৰু এইটো হৈছে স্বাস্থ্যৱান হ'বলৈ সন্তুলিত আহাৰ আৰু ব্যায়াম চি হ'ব ওজন কমাবলৈ আমি অধিক কি খাদ্য খাব লাগে এইটো হৈছে ফল আৰু শাক পাচলি স্বাস্থ্যৱানৰ বাবে আমি পানী আৰু কোনটো ব্যায়াম সকলোৰে বাবে ভাল খোজকঢ়া আৰু চাইকেল চলোৱা সক্ৰিয় শব্দৰ অৰ্থ বিপৰীত শব্দ কি এইটো হৈছে নিষ্ক্ৰিয় এখিনি আছিল আমাৰ তোমালোকে কিমান নম্বৰ পোৱা এইটো কমেন্ট কৰি জনাবা আমি চাই দিম যে তোমালোকে এন্ট্ৰেন্সত স্থান দখল কৰিব পাৰিবা না নাই এইটো আমি অলপ আভাস দিব পাৰিম থ্যাংক ইউ